বহুত বেছি গৰম পৰিছে যদিও আমি এটা বিশেষ কামত আজি টাউনলৈ ওলাই যাবলগীয়া হ'ল সেইকাৰণে ইয়াত দেহাটো ঠাণ্ডা কৰিবৰ কাৰণে খাবলৈ লৈছোঁ নাৰিকলৰ পানী। ইয়াতে বহুত বেছি পৰিমাণে মিনাৰেলছ পোৱা যায়, পটাছিয়াম পোৱা যায়, সেইকাৰণে গৰমৰ দিনত নাৰিকলৰ পানী খোৱাটো খুবেই বেছি ভাল। আৰু আপোনালোকেও নিজৰ দেহাটো হাইড্ৰেট কৰি ৰাখিব গৰমৰ দিনত পানী চানী খাই। আৰু তেতিয়া দুপৰীয়াও হৈছিলে সেইকাৰণে ভোক লাগিছিলে। আৰু এখন নতুনকৈ খুলিছে বেগভিলা, ভাবিলোঁ ইয়াতে কিবা এটা খাই যাওঁ। আৰু আমি য'ত নাৰিকল খাইছিলোঁ সঞ্জীৱনীৰ ওচৰত এবাৰডেৰ ফ্ৰণ্টতে, সেই তাতে মানে এখন খুলিছে কাষতে, সেইকাৰণে ভাবিলোঁ ইয়াতে খাই যাওঁ। আৰু নতুনকৈ কিবা এটা খুলিলে চাবও মন যায় আৰু টেষ্টো ল'ব মন যায়, সেইকাৰণে আমি সোমালোঁ। আৰু সোমাই ভালেই লাগিলে কাৰণ বহুত ধুনীয়াকৈ মানে তেওঁলোকে ৰাখিছে। বিশেষকৈ চবতছে ভাল লাগিছে বহি খাব পৰা ব্যৱস্থাটো আছে, কাৰণ বহুতত বহি খাব নোৱাৰি, সেইকাৰণে ভাল লাগিছে। আৰু থিয় হৈ খাব পৰাও ব্যৱস্থা আছে। আৰু ভিতৰৰ ইণ্টেৰিয়ৰখিনি চাওকচোন কি ধুনীয়া লাগিছে। ইয়াতে চুইট স্নেক্স চাট কাউণ্টাৰ আছে, তাৰপিছত এফালে কেকৰো আছে, কেক মানে ভেৰাইটিজ কেক ৰাখিছে। ইয়াত চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। কিন্তু মই ইমান বেছি মিঠা খাই ভাল নাপাওঁ, মই যেতিয়াই তেতিয়াই নিমখীয়াই খাই ভাল পাওঁ, নিমখীয়াই খাব মন গৈ থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। মই ইমান মিঠা কেতিয়াও মানে খাব মন নাযায়, সেইকাৰণে দেখি মোৰ খাওঁ খাওঁ নাই লগা বাৰু, কিন্তু ভণ্টিৰ খাওঁ খাওঁ লাগিছে, তাই মানে মিঠাহে খাই ভাল পায়। আমাৰ দুজনী একদমেই বেলেগ, মানে আমি দুজনী একোৱে নিমিলে, অকল মানে মৰমখিনি মিলে বাৰু বাকী কিন্তু একো নিমিলে। আৰু এয়া মায়ে পিছে এইবোৰ খাই একোৱে ভাল নাপায়, ঘৰুৱা খানাই ভাল পায়, কিন্তু আমাৰ লগত আহিছে কাৰণে মায়েও খাব আৰু আজি। তাৰপিছতে আমি এয়া মেনুখন চালোঁ, ইয়াতে আমি চাই পেলাই নি অৰ্ডাৰ কৰিলোঁ, ৰলেই খালোঁ। অকণমান ভোকো লাগি আছিলে সেইকাৰণে ভাবিলোঁ ৰলকে অৰ্ডাৰ কৰোঁ। এয়া আমাৰ ৰল আহি গ'ল। তাৰপাছতে খাই টেষ্ট কৰি আপোনালোকক বাৰু জনাম। তাতে কিন্তু চাহো পোৱা যায়, সেইকাৰণে মোৰ বেছি ভাল লাগিছে, কাৰণ চাহ যেতিয়াই তেতিয়াই খাব মন যায় নহয়, সেইকাৰণে চাহ ক'ৰবাত পালে মানে ভাল লাগে আৰু মনটো। আৰু চাহ কাপো কিন্তু ধুনীয়া আছিলে, মিঠাটো কম। আৰু ৰলটো এতিয়া খাবলৈ লৈছোঁ। এয়া ৰলটো অকণমান মই মানে সৰু পালোঁ দেই, বাকীবিলাকতকৈ প্ৰাইচটো চাই অকণমান সৰু নিচিনা হ'ল। আৰু আমি প্ৰায় মানে ইটছত খোৱা হয় দেই, আমি আগতে কলেজৰ পৰা আহোঁতে খুব বেছি ইটছত খাওঁ, সেইকাৰণে মানে ইটছৰ ৰলটোৱে খুব ভাল পাওঁ। আৰু ইটছৰ ৰলটো প্ৰাইচ চাই মানে বহুত সৰু মানে ডাঙৰ হয়, বহুত ডাঙৰকৈ বনায় মানে দেই। কিন্তু ইয়াত মানে ৰলটো অকণমান সৰুও হয় আৰু ভিতৰৰ ফিলিংছখিনি বহুত কম দিছে, মেয়নিজো কম দিছে। প্ৰাইচ চাই মানে ৰলটো অকণমানো মোৰ পচন্দৰ নালাগিলে, বহুত বেছি কম মানে সৰু হ'ল। আৰু আহিবৰ সময়ত এয়া চিকেন পেটিছ ল'লোঁ, ঘৰত পাপাজিও আছে নহয়, সেইকাৰণে আবেলি চাহ খাবৰ কাৰণে লৈ ল'লোঁ এয়া। আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে, আকৌ আপোনালোকক লগ পাম।